5টা বাজিল 5টা নহয় মই 4টা মানতে উঠি গৈছোঁ আজি মানে আমতিৰ মানে অমাৱস্যা শেষ হ'ব আৰু ভালদৰে কি কয় সেইটো ময়ো নাজানো তো আজি আমি এঠাইত ফুৰিবও যাম তো মানে কামখিনিও জলদি কৰিব লাগিব কাৰণ মা গোটেই কাম কৰিব নোৱাৰে তো মই জলদি উঠি দিলোঁ প্ৰায় মানে 50% কাম হ'ল আৰু মোৰ ফালৰ পৰা তো জলদি কামখিনি কৰোঁ তাৰপিছত আপোনালোকক ফুৰাবলৈ যাম অলপ মই আজি আহি আছোঁ গাইছ মই কামো কৰোঁ হয় আপোনালোকে দেখি আছে এই তিনিজনে ব্যক্তি যি তিনিজন ব্যক্তি ৰাতিপুৱা 6টাতে গুৱাহাটী যায় আৰু এইমাত্ৰ আহি কি ধুনীয়া হাঁহি মাৰি আছে কৰি দিছোঁ বাৰু এওঁলোক হ'ল মানে ৰাতিপুৱা 6টা বজাত যোৱা মানুহ বিশেষকৈ এইজন দাদা অলকেশ দা আৰু ছাৰ উঠছি আজি বাৰু সোনকালতে অলপমান উঠাওঁতে নেকি অ'কে বৰ্তমানো কিছুমান জেগাত পানী কমাই নাই আৰু আমাৰ মহান ছাৰজনে লোকেশ্যন দেখাই এইটো ৰাস্তা দেখাই এইটো ৰাস্তাৰে আনিছে মই কৈছোঁ অলপ অ আইতা আইতা বলা ইফাল নাকাত পাৰা কিমান এই ৰেচি হাইলাজি নেতা আছে অ ভাই এই তোমাক ঘূৰাব ইমান নহয় ইয়াৰ লগতে পানী দিয়া আছিল না ভাল এই হনে মানে ওলাই যা ৰাপন নাই দাদাক সুধিছা সুধিছোন দাদা যাব পাৰি না বগা সুধা আৰু যাব পাৰিম ন অ'কে পানী হি কে গাড়ীখন মিলি থাকা আৰু বিদ্যা কৃষ্ণ এই খালাক মোক এই বগা চিনটো দেখছ না বগা চিনটো গাড়ী ষ্টাৰ্ট বন্ধ হৈছে বা No gali. বিদ্যা কি মজা আছিল দেই নুঠিলিখিনি মানে আজি মই অলপমান বেলেগ ষ্টাইলত অলপ ড্ৰাইভিং কৰিছোঁ মানে অলপ মানে এংগলটো বদলাই দিছোঁ অলপ ৱেব চেব মাৰি দিছোঁ মানে ভাল লাগে আৰু সেনেকুৱা আৰু আপোনালোকে দেখা পাব কেনেকুৱা ৱেবত আহিছোঁ আমি মাজে মাজে ৱেব দি ভাল লাগে মানে বহা মানুহৰ ভাল লাগে ভাল এটা ভাল এনজয়মেণ্ট হয় তো সেইখিনিয়ে আমি ফাইনেলি আহিছোঁ ষ্টুডিঅ' আহি আছে আমাৰ ৰেকৰ্ডিষ্ট বাকী আৰ্টিষ্টবিলাকো আহি আছে তো চাই থাকক আমি ফাৰ্ষ্ট আহি গৈছোঁ আৰু আমি সদায় ফাৰ্ষ্ট ন আমি সদায় তুমি লৈ যাব পাৰোঁ ফাৰ্ষ্ট বগা খুন্দাব আমি আহি পালোঁ জাগা হৈ গ'ল মই পিছত কম আহা চ' আজি আমাৰ ডাবিং ইয়াতে মই হ'ব। মানে তো চাই থাকক আপোনালোকে কোন কোন আহে কাক কাক লগ পাওঁ কি কৰোঁ গোটেইখিনি দেখা পাব মিউজিক ডিপাৰ্টমেণ্ট কৰিবা ন মিউজিক
तो या मत में लगा इंग्लिश को from short hi action হেল্ল' চ' বৰ্তমান আমি আছোঁ প্ৰিয়ংকা ফ্ৰম নলবাৰী ইউটিউব চেনেলটোত কিন্তু আমি বৰ্তমান ক'ত আছোঁ গুৱাহাটী আৰু আমাৰ ডাবিং চলি আছে চ' ডাবিং দিলোঁ আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো লাইক কৰক কৰি দিয়ক আৰু যি আছে তো আপোনালোকে হয়তো চিনি পাইছে এয়া দীপুদা আৰু এয়া মঞ্জুলিকা বা হাই লগ পাই দিওঁকে বহুত ভাল লাগে আমাৰো ভাল লাগিল। আমাৰো ভাল লাগিল প্ৰিয়ংকাক লগ আজি পাই। ফাৰ্ষ্ট টাইম লগ পাইছোঁ এনে দেখা পাই আছিলোঁ ভিডিঅ' কলত মিছা কথা ক'লো আৰু ভিডিঅ'টো মিছা কথা ক'লো দেখিছোঁ, ভিডিঅ' কলত নহয় ভিডিঅ' ইনষ্টাত লাইভত কথা পাতিছোঁ তো এনেকৈ আজি ৰিলত লগ পাই ভাল লাগিল সেইটোৱে আৰু thank you so much আকাশ में चलो ইফালে যা ময়ো আছোঁ ইফালে যা ময়ো আছোঁ ভয়ংকৰ বৰ হৈছোঁ আমি দুটা এতিয়া ইয়াতে কি কৰি আছে ছাৰ তো মোৰ ডাবিঙত আমাৰ ডাবিঙত দাদাও আহি পেলা খবৰ ল'বা মানে এতে আছিল নাৰেংগীত তো মানে চাবা আহি গ'ল একবাৰ আৰু থেংক ইউ অহাৰ কাৰণে তো আমি অলপমান পিছত যাম আৰু ইয়াৰ পৰা ওলাম আৰু অঁ এইটো কি কয় ঠাণ্ডা ফিজ তাৰপিছত এইটো হেৰি পেটিছ মৰম এইবিলাকে মৰম তো দাদাক আগবাঢ়াই থবৰ কাৰণে তলক লিগি যাব মোৰ সাহস নহ'ল ইমান চেৰি মানে উঠি নামি একদম ভাগৰ লাগি গৈছে বহুত আৰু তাতে বৰ হৈছোঁ তো দিয়ক, ওপৰৰ বাই বাই। পৰাই দাদাক বাই বাই দিলোঁ আৰু তো এই আমাৰ মানে তলৰ নাজাৰা তো আমাৰ ডাবিং হৈ গ'ল বৰ্তমান আমি ঘৰত যাবৰ কাৰণে ৰেডি আৰু সত্যক ৰখি আছোঁ ই বাহিৰত গৈছে কিবা খাবৰ কাৰণে আনবা ক'ল্ড ড্ৰিংকছ আনব কাৰণ গৰম বহুত আজি অম্বুবাচী মেলা দেখা নাপালোঁ কিন্তু বাহিৰৰ পৰা সেৱা এটা আৰু খোজকাঢ়ি যাব পাৰি ইফালি এয়া আমি জামত ফাঁচি আছোঁ এনেকৈ ইয়াতে অম্বুবাচী খোজকাঢ়ি যাই আছে এয়া আমি আমি জামত ফাঁচি আছোঁ মালিগাঁও কি যাম বে মানে ৰ'দত আমলেট হৈ গৈছোঁ আধা সিজা আমলেট ঐ মাতে দিয়া ঘৰ পাইছো এই চলি ঐ। এই দুৱ ঘৰ পাইছো ঘৰ পাইছোঁ এই আহে দেখোন হাঁহি দেখোন এই ঘৰ পাইছো ঘর বসে চলে যাবে তুই আমার অবস্থা ঘর এখানে আমার গাড়ি একটু ব্লুটুথ অলকেশ দাদাহঁতৰ ঘৰ আহি পালোঁ আমি বগা আৰু মই বহি আছোঁ আমাৰ সত্য ছাৰে পৰিয়াল দুবা গেল অলকেশ দাই ড্ৰেছ চেঞ্জ কৰিব গেল আমি দুটা আৰু অদলা অদিকে বহি আছোঁ আনছা নেকি তুই হ্যাঁ তুই দুখ লাগছি কিজানি মালিক নাই না ইমান টাইম ঘৰত মুখত চেলকি দেই না সেয়ে বেয়া লাগে বাবা মুখত নেদে মুখত নেদে মুখত নেদে বা sit down চেলকি দিব গালখান নালগে নো 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 দুখ কষ্ট অলপমান বহা ये मरम खाम गेला सेलकिसी ये बाबा 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 डोंट डू दिस बाबा डोंट डू दिस क्रॉस अच्छा अब हम लोग भात खाएंगे
দিনটো ডাবিঙত গেল ইতা ষ্টৰি লিখি আছোঁ অনুভৱ কেনে অনুভৱ নাখোৱা বস্তু খাব লগা হৈছে চিগনেচাৰ বেয়া কথা নাখায় দেই কোনো খাই নহ'লে হা হেৰি খাইছি বেয়া বস্তু খাই নে কোনোবাই আমি মানে ষ্টৰি লিখি আছোঁ নেক্সট প্ৰজেক্টৰ কাৰণে তো এটা বেলেগ ধৰণৰ ষ্টৰি লিখি আছোঁ কি হয় মানে মাথাত অলপ আমি চাৰিজন আছোঁ তো চাইডৰ আইডিয়াত লিখি আছোঁ এনে আগৰবিলাকতো চবে নিজে নিজাকৈ লেখা গৈছে কিন্তু এবাৰ চাইডৰ মাথা মেলিছোঁ এবাৰ বেষ্ট হ'ব যেন মানে লাগে আৰু না এটা বগা ই এনে বহি আছে हैं हमको नहीं लगा हम तो गायरा अपी होता है फिर भी हम नहीं सोता है বগা অলপমান লেখা পাৰি নেকি হা এই সুখটো মানে হেৰি হ'ব তাৰে ভয়াতে কেনে জানা খালাগে এইটো সি লেখা লিখি আছে নাই নাম কি আছে বেলেগ কি জানা বসে দেখি নিজৰ তাৰপিছত নিজৰ কেবিনেট সোমাই যাব বসে নিজৰ কেবিনেট সোমাই যাব ইমান কষ্ট কৰি আছে বেচেৰাহঁতে তুমি সেই মেটটো এই গুণগুণ মেটটো ঋষি এইফালে আছো ৰাতি 9টা বাজিল দাদা ফিলিংছ কিবা অলপ অলপ ভেৰি নাইচ ন মানে টায়াৰ্ড একদম গোটেইকেইটা হে বগো বগো এ বগা এনার্জি না এ পুরা আন্ডা চাও একবাৰ ইবাগে এনার্জি নাই এই ই অলপ ৰিফ্ৰেছ হৈ আছে বাৰু ভালো এনার্জি পাই আছো হুম এই মিটু জায়গা আৰু মই এইটো ट्रेन केला जल्दी आ जा